সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো ভেজ পোলাও ৰেচিপি। একদম সহজভাৱে ঘৰুৱা পদ্ধতিৰে আজি মই ভেজ পোলাও ৰেচিপি বনাই দেখুৱাম। ভেজ পোলাও বনাবলৈ আমাক লাগিব বাসমতি চাউল। মই ইয়াতে 1 কাপ পৰিমাণৰ বাসমতি চাউল 5 মিনিট মান পানীত তিয়াই পানীখিনি নিগৰাই থৈছো। লাগিব বিনছ, গাজৰ, গোটা গৰম মছলা, তাৰ ভিতৰত দালচিনি, ইলাচি আৰু লং। লাগিব সামান্য চেনি আৰু स्वादमते निमक। লাগিব এখিলা তেজপাত আৰু লাগিব কাজু কিশমিশ। কিশমিশখিনি মই ধুই থৈছো। আমি পোলাও ৰেচিপিটো প্ৰেছাৰ কুকাৰত বনাই দেখুৱাম। প্ৰেছাৰ কুকাৰ গৰম হৈ গৈছে, তাত মই 2 চামুচ ঘিউ দিম। এতিয়া মই ইয়াতে গোটা গৰম মছলাখিনি দি দিম। ঘিউখিনি গৰম হৈ গৈছে, গোটা গৰম মছলাখিনি দিম। ইলাচিখিনি মই ফালি লৈছো। লগত তেজপাতখিলাও দি দিম আৰু অলপ লাৰিম। গৰম মছলাৰ সুন্দৰ গোন্ধ ওলাইছে। এতিয়া মই ভেজিটেবলখিনি দি দিম। গাজৰ, মই কাজুখিনিও ইয়াতে দি দিম। এতিয়া অলপ ভাজি লম। চাউলখিনিও দি দিলো। আমি চাউল যিমানখিনি লৈছো সেইটো হিচাপত পানীও লৈছো। মই কফি কাপত 1 কাপ চাউল লৈছো, তাৰ কাৰণে 1 কাপ পানী আৰু 1 কাপৰ 4 ভাগৰ এভাগ পানী এড কৰিম মই ইয়াতে। চাউলৰ পৰিমাণতকৈ অলপ বেছি পৰিমাণৰ পানী ইয়াতে এড কৰিব লাগিব। আমি এতিয়া ভালকৈ মিহলাম চাউলখিনি, ভেজিটেবলখিনি আৰু মিহলাওঁতে সাৱধান হ'ব লাগিব যাতে চাউলখিনি ভাঙি নাযায়। ভালকৈ মিহলি গৈছে। এতিয়া মই পানীখিনি দি দিম। 1 কাপ ডাঙৰ কফি কাপত 1 কাপ আৰু তাৰে 4 ভাগৰ এভাগ। এতিয়া ইয়াত মই চেনি আৰু নিমখখিনি এড কৰিম। চেনি ½ টিস্পুন আছে। নিমখ সোৱাদ অনুযায়ী দিব আপোনালোকে। চেনি আৰু নিমখখিনি মিহলি গৈছে। এতিয়াও ল' ফ্লেমতে আছে। এতিয়া মই প্ৰেছাৰ কুকাৰটো বন্ধ কৰি ঢাকনি মাৰি প্ৰেছাৰ কুকাৰৰ ঢাকনি লগাই 2টা চিটি দিম। এতিয়া হাই ফ্লেমত দি দিছোঁ। 2টা চিটি হোৱালৈ অপেক্ষা কৰিব লাগিব। 2টা চিটি দিয়াৰ পিছত আমি প্ৰেছাৰৰ ঢাকনিটো খুলিলোঁ। চাওক, খুব সুন্দৰ জৰ্জৰি আহিছে। আমি চামুচ এটাৰে লৰাই দেখাইছোঁ। চাউলখিনি পুৰা জৰ্জৰীয়া হৈছে। এতিয়া আমি কিশমিশখিনি ইয়াতে দিম। কিশমিশখিনি দি দিলোঁ। কিশমিশখিনি বহুতে আগতে দি দিয়ে। আগত দিলে কিশমিশখিনি গেলি যায়, সেইকাৰণে এনেকুৱা টাইমত দিলে ভাল হয়। এতিয়া মই গোটেইখিনি ভালকৈ মিহলাৰ পিছত আমি চাৰ্ভ কৰিম। প্ৰিয় দৰ্শক, আজিৰ ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা লাগে সেইটো মোক কমেণ্টছ কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট এপিছডৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।